নেকি 2 ভগ্নী গুৰুতৰভাৱে আহত হয় মৈৰাবাৰী জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত লুচনাবাৰী গাঁৱৰ হাফিজুলৰ ইছলামৰ 2 কন্যা নাহিদ আফৰিন বয়স 5 বছৰ আৰু জাফৰিন আখতাৰ বয়স 8 বছৰ বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ সময়তে বিদ্যুৎ পৰিবাহিত তাৰ পথত ছিঙি থকা 2 সহোদৰ ভগ্নী বিদ্যুৎ স্পৰ্শ হৈ পৰি থাকে ইফালে ওচৰৰ ৰাইজে ঘটনাস্থলত উপস্থিত হৈ শিশু 2 গৰাকীক শুকান বাহেৰে উদ্ধাৰ কৰে অভিযোগ অনুসৰি প্ৰায় এসপ্তাহ ধৰি বিদ্যুৎ পৰিবাহিত তাৰটো ছিঙি আছিল যদিও ৰাইজে বাৰম্বাৰ বিদ্যুৎ বিভাগৰ মৈৰাবাৰী কাৰ্যালয়ত জনোৱাৰ পিছতো কৰ্মচাৰীসকলে কোনো গুৰুত্ব নিদিয়াত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ইপিনে ভগ্নী 2জনকে ততাতৈয়াকৈ মৈৰাবাৰী চিকিৎসালয়ত আনি যদি অতি সংকটজনক অৱস্থা হোৱাৰ বাবে চিকিৎসকে নগাঁৱলৈকে প্ৰেৰণ কৰে এই ছোৱালী দুটা স্কুলৰ পৰা আহিছে আহিলে তাৰ পৰা এসপ্তাহ ধৰি ছিঙি পৰি গৈছে পৰি গ'লে লাইনমেনে আমি জনাইছোঁ লাইনমেনে এইটো হেৰি ব্যৱস্থা ওলোৱা নাই যে আমাৰ ঘৰৰ ওচৰত লাইনমেন এটা আছিলে শাহদুল বুলি কয় সি ঘৰৰ ওচৰত সদায় আহে তই তাতো দেখিছে দেখি পেলাই তথাপিতো সি লগা নাই যে আৰু আমাৰ গাঁৱৰ মানুহ কেইজনক কৈছে ক'লে তথাপিতো সি এইটো গুৰুত্ব দিয়া নাই দি পেলাই এতিয়া স্কুলৰ পৰা যেতিয়া ছোৱালী দুটা আহে কিবা তামোল পাৰি আছে যে সেইটো তামোল আনিবলৈ গৈছে তাৰত পাই ছোৱালী দুটাতো গম পোৱা নাই যে এটা চিংগা আছে সেইটো কাৰণে সিহঁতে পিছত সিহঁতে গৈছে গ'লে তাতটো লাগি গ'ল মানুহবিলাক আহিছে ল'ৰা আছিলে আহি কিবা হেৰি কৰি আৰু এটা কথা হ'ল যে ইহঁতক ইমান ইনফৰমেশ্যন দিয়াৰ পাছতো এইটো গুৰুত্ব নিদিয়ে আৰু পইচা দিব লাগে পাব্লিকৰ তাৰ কিবা ছিঙি গ'লে কাৰণটো কি আমি বুজি পোৱা নাই আমি কি বিল নিদিওঁ নেকি কাৰণটো তাৰ ছিঙি গ'লে তাৰপাছত ইনফৰমেশ্যন দিয়া হয় তাৰপাছত সিহঁতে নাযায় পইচা ডিমাণ্ড কৰি থাকে ইমান দিব লাগিব ইমান দিব লাগিব আমি লগাম তেনেহ'লে আজিতো এনেকুৱা এটা দুৰ্ভাগ্য ঘটনা হ'ল এইটোৰ কাৰণে দায়ী কোনে হ'ব আৰু দুটা বাচ্চা যে এনেকুৱা সৰু সৰু ছোৱালী স্কুলৰ পৰা গৈছে এনেকৈ ডাইৰেক্ট তাৰত লাগিছে সিহঁতক ইনফৰমেশ্যন দিয়াৰ পাছতো এইটো গুৰুত্ব দিয়া নাই আৰু এতিয়ালৈকে এটাৰ অৱস্থা জটিল আছে নগাঁৱলৈ ৰেফাৰ কৰা হৈছে এইটোৰ অৱস্থা কি হ'ব মই আৰক্ষী প্ৰশাসনক এইটো অনুৰোধ জনাওঁ যে এইটোত বিশেষ ব্যৱস্থা ল'ব লাগে আমাৰ কাৰেণ্টৰ যিটো অফিচাৰ হয় এইবিলাক গুৰুত্ব নিদিয়ে কামত গুৰুত্ব নিদিয়াৰ কাৰণে আজিলৈকে এই এনেকৈ ঘটনাটো হৈছে আৰু ইহঁতে যদি তাতো ছিঙি আছে ইয়াতো গুৰুত্ব দিব লাগিছিল সিহঁতৰ আমাক ইনফৰমেশ্যন দিয়াৰ পাছতো ইয়াত গুৰুত্ব দিয়ে নাই আৰু আমি প্ৰতিদিন চাওঁ সিহঁতে গৈ আছে এইফালে কিন্তু কাৰেণ্টৰ তাতো সিহঁতে দেখা নাই নেকি আমাৰ গাঁৱত কমচে কম 3-4জন ল'ৰা আছে কাৰেণ্টৰ কাম কৰে সিহঁতে এইটো অৱগত কৰাৰ পাছতো কিন্তু কামটো কৰা নাই সিহঁতে আজি যে ইমান এটা দুৰ্ভাগ্য ঘটনা হ'ল এটাৰ কাৰণে কোনো দায়ী হ'ব সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ চৰকাৰ প্ৰশাসনক যে ইয়াত কঠিনভাৱে দায়িত্ব ল'ব লাগে আৰু বিচাৰ কৰিব লাগে যে সিহঁতে কিহৰ কাৰণে এনেকুৱা গাফিলতি কৰি আছে কাৰেণ্টত এই 1 সপ্তাহ হ'ল এইটো তাতটো চিৰি গৈছে তাতটো চিৰি কৰাৰ পিছতে সিহঁতক ফোন মাৰিছে যে এইটো তাতটো চিৰি মাষ্টৰ নুৰুদ্দিন মাষ্টৰ ল'ৰা গোলাপ হুছেইন সেইদিনা হাপতি দি মানে যেতিয়া তাঁৰটো লগাই তেতিয়া শ্বৰ্ট খাই তাঁৰটো মাটিত পৰি আছে মাটিত পৰাৰ পিছতো মানে গোলাপ হুছেইনে কেতিয়াও মানে লাইনমেনক আৰু মানে জনোৱা নাই আমি নিজে জনাই দিছোঁ লাইনমেনক যে এনেকুৱা কথা কিন্তু আজি গোলাপ হুছেইনৰ গাফিলতিয়ে আমাৰ ছোৱালী দুটা কণ বাচ্চা দুটা এনেকুৱা অৱস্থা মানে বিপদ হৈ আছে এতিয়া আমাৰ মৰিয়ামাৰী চিভিলত আনিছে কোনো একো কাম কৰা নাই ডাইৰেক্ট নগাঁও ৰেফাৰ কৰিছে আমাৰ ইমান মানে আৰু কি কম ভাবলে দেখছে এটা লৈ যায়